সহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰৰ ফালৰ পৰা দিব 10,000কৈ টকা। তেন্তে আহক জানো এই 10,000 টকাটো পাবৰ বাবে ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব। এই বিষয়লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন আগতে মন্তব্য কৰিছিল আৰু বহুতেও কৈ আছিল যে টকাটো সকলোৱে নাপায় বা আকৌ উভতাই দিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ঘোষণা কৰিছে যে অসমত 4 লাখ আত্মসহায়ক গোট আছে মহিলাসকলৰ, লগতে 40 লাখ মহিলাই এই গোটৰ লগত জড়িত হৈ আছে। এই সকলো মহিলাকে অহা ডিচেম্বৰ মাহত 10,000 টকাটো পাবৰ বাবে এখন ফৰ্ম দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ফৰ্মখনত আপুনি 10,000 টকাটো লৈ কি কৰিব লাগিব সেয়া লিখিব লাগিব। ধৰক আপুনি তাঁতশাল, কাপোৰ বোৱা, হাঁহ কুকুৰা পালন, কাঠফুলা উৎপাদন আদি। এনেদৰে ফৰ্মখন ফিল আপ কৰি দিলে সকলো মহিলাকে 10,000 টকাটো দিব বুলি উল্লেখ কৰিছে। আৰু এইটো জনাইছে যে যি 10,000 টকাটো আপোনাক দিব সেয়া চৰকাৰক আকৌ ঘূৰাই দিব নালাগে। 10,000টোৰে কিবা এটা কামত খটুৱাই উৎপাদনমুখী কৰাৰ পিছতে আকৌ আপোনাক 25,000 টকা দিব। কিন্তু সেই 25,000 টকাটোৰ পৰা 12,500 টকা চৰকাৰক আকৌ ঘূৰাই দিব লাগিব। অৰ্থাৎ আপোনালোকে টোটেল 22,500 টকা সম্পূৰ্ণ ফ্ৰীকৈ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। গতিকে ভিডিঅ'টোত জানিব পাৰিলে যে 10,000 টকাটো কেতিয়া আৰু কেনেকৈ পাব। ইয়াৰ উপৰিও আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। আৰু ফৰ্মখন আহিলে মই আপোনালোকক জনাম। তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।